সাহিত্য সভাৰ বৰ্তমান কি ধৰণৰ এফৰ্ট দিছে আপোনালোকে লেংগুৱেজটো তৈয়াৰ কৰাৰ কাৰণে টেকনিকেল ছাপৰ্ট কি ধৰণে ব্যৱহাৰ কৰিব থুনলাই প্ৰজেক্টৰ বিষয়ে আপোনাৰ এই থুনলাই যিটো প্ৰজেক্ট বৰ্তমান বড়ো ভাষাটোক এটা টেকনিকেল ভাষা হিচাপে ৰূপান্তৰিত কৰিবৰ কাৰণে আৰু ইয়াৰ প্ৰসাৰতাৰ বৃদ্ধি কৰিবৰ কাৰণে আমি বড়ো সাহিত্য সভাই যথেষ্ট ইনিচিয়েটিভ লৈছোঁ। আমি প্ৰথমে ইয়াক আমি গুগল কি ৱৰ্ডত আমি অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, সেইটো হৈছে। তাৰপিছত আমি ভাৰত চৰকাৰৰ চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইণ্ডিয়ান লেংগুৱেজেছৰ যি ভাৰতবাণী এপছ আছে, সেই এপছত আমি আমাৰ ভাষাটোক আমি অন্তৰ্ভুক্ত কৰিছোঁ। ইতিমধ্যে আমি লঞ্চ কৰিছোঁ আমাৰ গ্ৰন্থবোৰ। তাৰপিছতে আমি এটা ই বুক প্ৰজেক্টৰ জৰিয়তে আমাৰ বড়ো ভাষাৰ যিমান সৃষ্টি, সাহিত্যৰ সৃষ্টি, এইসমূহ যাতে ইণ্টাৰনেটৰ জৰিয়তে সকলোৱে পঢ়া শুনা কৰিব পাৰে, তাৰ কাৰণে আমি ই বুক প্ৰজেক্ট এটা আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এতিয়াৰ পৰাই এই ই থুনলাই প্ৰজেক্টৰ জৰিয়তে অকল গ্ৰন্থ হিচাপে বা সাহিত্য হিচাপে নাৰাখি এই গ্ৰন্থ আৰু সাহিত্যসমূহ মানুহৰ সহজ সৰলভাৱে উপলব্ধ হোৱাকৈ কথোপকথনৰ জৰিয়তে, কনভাৰ্জেশ্যনৰ জৰিয়তে ধৰক অসমীয়া ভাষী লোকসকলে বড়ো ভাষাটো শিকিব পাৰিব এই এপছৰ জৰিয়তে। আৰু এই প্ৰজেক্টৰ জৰিয়তে বড়ো ভাষী লোকসকলেও অসমীয়া বা ইংৰাজীটো সমানভাৱে মানে আয়ত্ত কৰাৰ এটা সুযোগ লাভ কৰিব। গতিকে ইয়াৰ জৰিয়তে অকল অসমৰ ভিতৰতে এই বস্তুটো সীমাবদ্ধ নাৰাখি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিসকলে বড়ো ভাষা জানিবলৈ বিচাৰে বা বড়ো ভাষাটো শিকিবলৈ বিচাৰে, তেওঁলোকৰ কাৰণে এটা সুবিধা আমি কৰি দিবলৈ বিচাৰিছোঁ। আৰু আমি আশা কৰিছোঁ এই প্ৰজেক্টৰ সফল হোৱাৰ লগে লগে বড়ো ভাষাটোৱে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা স্থান দখল কৰিবলৈ সক্ষম। এটা কথা আহিছে যে বড়ো সাহিত্যই অসমীয়া সাহিত্যক যথেষ্ট সমৃদ্ধ কৰি আহিছে অতীতত। এতিয়া শেহতীয়াকৈ দেখা গৈছে শেহতীয়া প্ৰেক্ষাপটত অসমীয়া ভাষাটো সংকটলৈ আহিছে বুলি কোৱা হৈছে আৰু বহুতে ভাবিছেও ৰাজপথলৈ সেইকাৰণে ওলাই আহিছে। এই ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ভূমিকাটো কি হ'ব এতিয়া? আমি অসম সাহিত্য সভাৰ লগত বড়ো সাহিত্য সভাই একেলগে কাম কৰাৰ কাৰণে মত পোষণ কৰি আহিছোঁ আমি। আৰু আমি আগত আহি থকা সময়তো আগন্তুক দিনবোৰতো আমি অসম সাহিত্য সভাৰ লগত আলোচনা কৰি অসম সাহিত্য সভাই যি ধৰণে ঐক্যবদ্ধভাৱে কাম কৰাৰ মানে ইচ্ছা প্ৰকাশ কৰে, আমি বড়ো সাহিত্য সভাই সহযোগ আগবঢ়াইছোঁ। এই বিষয়ে আমি আমাৰ প্ৰতিনিধি সভাত আমি আলোচনা কৰিম। আমাৰ যিহেতু আগন্তুক অধিৱেশন এই জানুৱাৰী মাহৰ 20, 21, 22 তাৰিখে ওদালগুৰি জিলাৰ খৈৰাবাৰীত অনুষ্ঠিত হ'ব, সেই অধিৱেশনতে আমি এই বিষয়ে আলোচনা কৰিম, আমাৰ মত পোষণ কৰিম। আৰু আমি আপোনালোকৰ জৰিয়তে আমাৰ বড়ো সাহিত্য সভাৰ যি আগন্তুক অধিৱেশন, সেই অধিৱেশনলৈ সমূহ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনালোঁ। আৰু এই অধিৱেশনতে বড়ো সাহিত্য সভাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন হ'ব। আৰু লগতে এইবাৰ আমি বিশেষভাৱে নেপালৰ পৰা আমাৰ বড়ো মূলৰ যিসকল ব্যক্তি প্ৰতিনিধি আহে আৰু বাংলাদেশৰ পৰা আহিব, আৰু ইয়াৰ উপৰিও আমাৰ অসমৰ বাহিৰে পশ্চিমবংগ, মেঘালয়, অৰুণাচল, নাগালেণ্ডৰ পৰা আমাৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আহিব। তেখেতসকলৰ কাৰণে এখন আমি বিশেষ সভা, মানে বহিৰাষ্ট্ৰ আৰু বহিৰাজ্যৰ পৰা অহা প্ৰতিনিধিসকলৰ কাৰণে আমি এখন বিশেষ সভা অনুষ্ঠিত কৰিছোঁ। আৰু এই সভাৰ জৰিয়তে, আলোচনাৰ জৰিয়তে আমি বড়ো ভাষাটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি ধৰণে প্ৰতিষ্ঠা কৰিব পাৰোঁ, এই বিষয়ে আমি আলোচনা কৰিম। আৰু লগতে বড়ো সকলৰ মাজত বৰ্তমান আটাইতকৈ চৰ্চিত বিষয়টো হৈছে বড়োসকলৰ যি ধৰক সংগ্ৰামী এটা যি চলি আছে, অব্যাহত এটা সংগ্ৰাম এটা অব্যাহত আছে, এই সমস্যাটো সমাধান কৰিব লাগে। তাৰ কাৰণেও এই অধিৱেশনত এটা আমি আলোচনা হ'ব। কাৰণ বড়ো সাহিত্য সভাৰ অধিৱেশনেই হৈছে এনেকুৱা ধৰণৰ এখন অধিৱেশন য'ত ছাত্ৰ সমাজেও অংশগ্ৰহণ কৰে, শিক্ষক সমাজেও অংশগ্ৰহণ কৰে, বিভিন্ন ৰাজনৈতিক দলত থকা ব্যক্তিসকলেও অংশগ্ৰহণ কৰাত কোনো তাত মানে ৰিষ্ট্ৰিকশ্যন নাই। অফিচাৰ্ছসকলে, বুদ্ধিজীৱীসকলে ইয়াত অংশগ্ৰহণ কৰাৰ সুযোগ থাকে। মানে বড়ো সমাজৰ বিভিন্ন স্তৰৰ, বিভিন্ন দল সংগঠনৰ থকা লোকসকলে বড়ো সাহিত্য সভাৰ অধিৱেশনলৈ আহে। গতিকে এই অধিৱেশনে এটা মানে বড়োসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আমি সমাজখনৰ এটা ঐক্যমত সিদ্ধান্ত দিবলৈ কাৰণে আমি প্ৰয়াস কৰোঁ।